আজি গৈ আছোঁ আমি বহুত ধুনীয়া ঠাই এডোখৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহি পাই গ'লোহি আমি এতিয়া। এয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি শেষলৈকে চাব। মই প্ৰথমতে এতিয়া চাকি বাতি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশটো দেখাই থাকিম। চাকি বাতি জ্বলাই ল'লোঁ, চাকি বাতি জ্বলাই হৈ গ'ল। এতিয়া আপোনালোকক মন্দিৰৰ মই গোটেই সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যোৱাটো ভিডিঅ'ত মই আপোনালোকক লখিমপুৰৰ গণেশ মন্দিৰ দেখাইছিলোঁ আৰু এইটো ভিডিঅ'ত মই আপোনালোকক লখিমপুৰৰ দুৰ্গা মন্দিৰ দেখাবলৈ আহিছোঁ। যাওঁ ভিতৰলৈ, আপোনালোকো ব'লক ভিতৰলৈ, চাই থাকিব ভিডিঅ'টি শেষলৈকে। আমি দেৰিকেনে আহিছোঁ, গতিকে মানুহ দুনুহ ইমান নাই। আৰু দুৰ্গা পূজাত আপোনাৰ দুৰ্গা মন্দিৰলৈ আহিলে বহুত ভাল লাগে। গোটেই মন্দিৰটো আপোনাক সজাই তোলে, কালাৰ চালাৰ কৰি আপোনাৰ গোটেই লাইটিং কৰি আপোনাৰ বহুত ধুনীয়া লাগে। তেতিয়া দুৰ্গা পূজাত আহিব যিসকলে অহা নাই বা আহিব বিচাৰে, দুৰ্গা পূজাত আহিব। গোটেই ভক্তপান ৰাইজ পূৰা ভৰ্তি হৈ থাকে, মানুহ বহুত ভৰ্তি হৈ থাকে। আপোনাৰ সোমাবলৈ জেগা নধৰা নিচিনা হৈ পৰে। আহিবচোন আপোনালোকে দুৰ্গা পূজাত আহিব, যিসকল আহিব বিচাৰে। গৈ আছোঁ ওপৰলৈ, তাত পূজাৰী আছে, আশীৰ্বাদ ল'ব লাগিব আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম। ৰাস্তাৰ কাষত এইবোৰ আচলতে আগতে পুখুৰী আছিলে ডাঙৰ ডাঙৰ, এতিয়া আপোনাৰ দলঙৰ ডিজাইনত কি ধুনীয়াকৈ দি দিছে। চাইডে চাইডে ৰেলিঙো দিছে যাতে মানুহ পৰিবও নোৱাৰে, সেইবাবে সুবিধাও হয়। আপোনাৰ মানুহ দুনুহ পৰিব নোৱাৰে, ভয় নাই আহিলেও। আহিলোঁ ওপৰলৈ, এতিয়া পূজাৰী আছে তাতে বহি আছে। আপোনাৰ আশীৰ্বাদ এটা লৈ লওঁ, তাৰপিছত আপোনালোকক বাকীবোৰ দেখাই থাকিম, চাই থাকিব। আশীৰ্বাদ লৈ ল'লোঁ, আশীৰ্বাদ লৈ মই এতিয়া মাৰ প্ৰতিমূৰ্তিটো অলপ দেখাই দিছোঁ। দেখুওৱাৰ আগত মই পূজাৰীজনক সুধি লৈছিলোঁ যে মাৰ প্ৰতিমূৰ্তিটো অলপ ভিডিঅ' কৰিব পৰা যাবনে বা ফটো তুলিব পৰা। তেতিয়া তেওঁ ক'লে যে পাৰিব, নিশ্চয় কৰক বুলি কোৱাতহে মই কৰিছোঁ। চাওকচোন নাওখনৰ নিচিনাকৈ কি ধুনীয়াকৈ থোৱা আছে। ইয়াত যদি আপুনি পইচা দি দিয়ে, তললৈ আপোনাৰ দান পাত্ৰ আছে, তলত পৰি যায়গৈ। ইয়াত কিছু লোকে পইচা ইয়াতে দি দিয়ে, আপোনাৰ তাত নিদি ইয়াত দি দিলেও হয়। ইয়াৰ ওপৰৰ পৰা পৰিৱেশটো চাওকচোন কি সুন্দৰ লাগিছে। সেইটো ৰাস্তা হাইৱে হয়। এয়া ৰাস্তাৰ কাষেদি যোৱা মানুহেও মন্দিৰ চাই যাব পাৰে, দৰ্শন কৰি যাব পাৰে। আপোনাৰ ৰাস্তাৰ কাষতে হোৱাৰ বাবে সুবিধা হৈছে সকলোৰে। যিমান পাৰোঁ মই মন্দিৰৰ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবচোন আৰু ছাবস্ক্ৰাইব এটা কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই যাব আৰু লাইক কৰিব। গৈ থাকোঁগৈ এতিয়া, পূজা কৰিলোঁ,
হ'ল, টাইমো হ'ল, আচলতে ল'ৰাকেইটাও থৈ আহিছোঁ সেইবাবে। বাই বাই।